হেল্ল' এভৰিৱান, সকলোকে গুড মৰ্ণিং। আজিৰ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। বহুত দিন হ'ল মিনি ভ্লগ দিয়া নাই। এনেকৈ ৰিলছ দুটা দিছিলোঁ, আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু এই ভিডিঅ'টো মোৰ অলপ দিনৰ আগতেই কৰা দেই, মানে মা গৈছিলে জেঠাই ঘৰত থাকিবলৈ, তো তেতিয়া ভিডিঅ'টো বনোৱা হৈছিলে, কিন্তু মই এডিট কৰিবলৈ থাকি গৈছিলে, পাহৰি গৈছিলোঁ। ভাবিলোঁ যে আজি আপোনালোকক আগবঢ়াই দিওঁ। আৰু এফালে ৰাতিপুৱা সোনকালে শুই উঠি চাহ তাহ খাই পিনি ফুল নহয় বাৰু শাক চাকবোৰৰ আগত জলকীয়া পুলি বেঙেনা এইবোৰ কিবাকিবি আছিলে, তাত পানী চানী দি লৈছোঁ। 2 দিনমান ধৰি দিয়াই হোৱা নাছিলে। আৰু এই ভিডিঅ'টো বনাই থাকোঁতে এতিয়া মই ভইচ অভাৰ দিওঁতেহে মানে গম পাইছোঁ দেই, এখন ঘৰত মাক নাথাকিলে কিমানখিনি কাম ওলায়। মই এতিয়াহে গম পাইছোঁ, মানে ভাত বনোৱাৰ পৰা মানে সৰু সুৰা এটা কামলৈকে সেইটো মানে মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ। আৰু এতিয়া মাজে মাজে ঘৰৰ কামবোৰ শিকিছোঁগৈ আৰু ভাত চাত বনোৱাৰ পৰা। সেইটোতো শিকিব লাগিবই আৰু ন গাইছ, এজনী ছোৱালী হৈ যদি সেইটো নোৱাৰোঁ আৰু। সেইফালে আহিলোঁ ফুলপুনিখিনিক চাবলৈ, আৰু ইয়াতো পানী চানী দিব লাগে, তেতিয়াহে আৰু যি থাকিব হয় নাই। ফুলপুলিখিনিও বহুত ধুনীয়াকৈ মোৰ মনৰ কথা বহুত ধুনীয়াকৈ বুজি পাইছে, দেখিছেনে কিমান ধুনীয়াকৈ প্ৰতিপাল কৰাৰ পাছতহে এজোপা ফুলডাল ফুলেগৈ। এইফালে ধুনীয়াকৈ কালি বাচনখিনি সামৰি থৈছিলোঁ, সেইখিনি এতিয়া মই উলিয়াই লৈছোঁ, বাচনখিনি ধুই ল'লোঁ। এইফালে আকৌ মই ৰুটি বনাইছিলোঁ, ৰুটি ভাজি কালিয়ে আছিলে, ৰুটি ভাজি আৰু চিপছৰ পেকেটটো সৈতে খাই ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে দুপৰীয়া ভাতকেইটা। আৰু আজিলৈ আহিছোঁ, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।